নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ এই হিৰাম বৰাই ইউটিউব চেনেলটোলৈ। আপোনাৰ ইংৰাজী শব্দ বুজি পোৱাত অলপ অসুবিধা হয় নেকি? তেনেহ'লে চিন্তা নকৰিব। তাৰ কাৰণে মই এটা এপছ লৈ আছোঁ, যিটো এপছৰ দ্বাৰা যিকোনো ইংৰাজী শব্দ অলপ সময়ৰ ভিতৰতে আপুনি বুজিব পাৰিব, যিমানেই টান নহওক কিয়। এই এপছটো কি, এই এপছটো কেনেদৰে কাম কৰে, এই আটাইবোৰ জানিবলৈ হ'লে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব লাগিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ এটা অনুৰোধ, আপুনি যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা এই বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়াই নটিফিকেশ্যন পায় আৰু লগে লগে ভিডিঅ'টো চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এই এপছটোৰ নাম হ'ল ইউ ডিকশ্যনাৰী, আৰু এই এপটো দেখাত এনেকুৱা। আৰু এই এপটো ডাউনলোড কৰিবলৈ হ'লে আপুনি যাব লাগিব প্লে ষ্ট'ৰত গৈ ওপৰত চাৰ্চ কৰিব লাগিব ইউ ডিকশ্যনাৰী বুলি। চাৰ্চ কৰাৰ পিছত আহি যাব, আৰু এই এপটো দেখাত এনেকুৱা ধৰণৰ। আৰু এই এপটো 10 মিলিয়ন মানুহে ডাউনলোড কৰিছে, আৰু ইয়াত ৰেটিং পইণ্ট হ'ল 4.5, খুবেই ভাল এপ। আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া কমেণ্ট লিখিছে মানুহে, বেষ্ট ডিকশ্যনাৰী, ইজি টু ইউজফুল। আপোনালোকে এই এপটো ডাউনলোড কৰিব, আৰু প্লে ষ্ট'ৰৰ পৰা যদি ডাউনলোড কৰা অসুবিধা পায় তেনেহ'লে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত চাব, তাতে মই ডাউনলোড লিংক দি দিছোঁ। তো এই লিংকত গৈ আপোনালোকে এই এপটো ডাউনলোড কৰিব পাৰিব। আৰু এপটো ডাউনলোড কৰাৰ পিছত আপুনি চিম্পলি অ'পেন কৰিব লাগিব, আৰু মই অলৰেডি এই এপটো ডাউনলোড কৰি লৈছোঁ, এইকাৰণে ইয়াতে অ'পেন বুলি দেখুৱাইছে, আৰু চিম্পলি এই এপটোত অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব আপোনালোকৰ সন্মুখত। খুব ধুনীয়া, দেখাত ভাল লাগে ইণ্টাৰফেচটো, আৰু ওপৰত বহুত লোকেল লেংগুৱেজ দি আছে আমাৰ ভাৰতৰ। ইয়াতে বহুত লেংগুৱেজ আছে, নেপালী আছে, হিন্দী আছে, আপোনাৰ বেংগলী আছে। মই উদাহৰণ হিচাপে ল'বৰ বাবে মই ইংলিছ টু বেংগলী ছিলেক্ট কৰিলোঁ, আৰু ওপৰত দেখিব চাৰ্চ অপশ্যন এটা আছে। ইয়াতে আপুনি মাইক এটা আইকন দি আছে মাইকৰ, এতিয়া আপুনি যিকোনো ৱৰ্ড ক'ব পাৰে বা বাক্য ক'ব পাৰে, সেইটো ট্ৰেন্সলেট কৰি দিব। আৰু আপুনি ইয়াতে এটা চাব কেমেৰা আইকন দি আছে, ইয়াতো যাব পাৰে। ইয়াতে গৈ আপুনি যিকোনো ৱৰ্ড বা চেণ্টেঞ্চ ফটো আকাৰে লৈ ইয়াতে চাব পাৰিব, ইংলিছৰ পৰা যিকোনো ভাষাত ট্ৰেন্সলেট কৰি। আৰু আপুনি ইয়াতে চাৰ্চত লিখিলে হ'ল যিকোনো আপোনাৰ যিটো বুজাত অসুবিধা হয়। ধৰি লৈছোঁ মই এটা আপোনাক দেখিবৰ কাৰণে মই লিখিছোঁ, আই কেন হেল্প ইউ, আই কেন হেল্প ইউ মি, লিখি ওপৰত চাৰ্চ কৰি দিম, চাব লগে লগে ট্ৰেন্সলেট হৈ আহিছে। আমি তোমাকে সাহায্য করতে পারি, মই এইটো বেংগলী কাৰণে বেংগলী ৰহি গৈছে। আৰু এইটো কেনেকৈ উচ্চাৰণ কৰিব তাকো ইয়াতে উচ্চাৰণ কৰি দেখুৱায়। তাৰ কাৰণে আপুনি ইয়াতে চাব, এটা স্পিকাৰৰ আইকন দিয়া আছে, ইয়াতে টেপ কৰিব। I can help you me. I can help you me. লগে লগে ইয়াত কৈ দিয়ে, এনেকৈ আপোনালোকে কৰিব পাৰিব। আপুনি যিকোনো ৱৰ্ড বা চেণ্টেঞ্চ বুজি নাপালে ইয়াত চাৰ্চ কৰিব পাৰিব। আৰু এটা মই ভাল কথা কওঁ, আপোনাক ধৰি লওক কোনোবা ফ্ৰেণ্ডে ইংৰাজীত মেছেজ দিছে আৰু আপুনি এইটো বুজি পোৱা নাই, সেইটো আপুনি ইয়াতে আমি বুজিব পাৰিব। ইয়াৰ কাৰণে আপুনি চিম্পলি আপোনাৰ মেছেজ বা হোৱাটছআপত যাওক, য'ত দিছে মেছেজটো, মই মেছেজত গৈছোঁ, চৰি। ইয়াতে মই এটা লৈছোঁ মেছেজ, আৰু এইটো কপি কৰি লৈছোঁ। কপি কৰাৰ পিছত মই ডাইৰেক্ট এই এপটোত গৈছোঁ। যোৱাৰ পিছতে ইয়াতে চাৰ্চত যাব, চাৰ্চত গৈ পাষ্ট কৰি দিব, কৰি চাৰ্চ কৰি দিব, লগে লগে এইটো ট্ৰেন্সলেট হৈ আহে। মই বেংগলীত দিছোঁ কাৰণে বেংগলীত আহি গৈছে। আপোনালোকে এনেকৈ যিকোনো ইংৰাজী ৱৰ্ড
বা চেণ্টেঞ্চ বুজি নাপালে ইয়াতে চাব পাৰিব। খুবেই ভাল এপটো আপোনালোকে ব্যৱহাৰ কৰিব। আৰু নামটো হ'ল ইউ ডিকশ্যনাৰী বুলি। এইটো বেষ্ট ডিকশ্যনাৰী বুলি ক'ব পাৰিম। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু মই আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনাক বহুত হেল্প কৰিব। ধন্যবাদ।